নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' ৰচনা কৰোঁ। আহক যদি আজিৰ ভিডিঅ'ত জানি লওঁ আমি মকৰ ৰাশিৰ লোকসকলৰ ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, মকৰ ৰাশিৰ লোকসকলৰ আপোনালোকৰ অলপ মাহটো অশান্তি বা কিছুমান সমস্যা ঘেৰি থকাৰ দৰে হ'ব, কিন্তু আপুনি নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি সেই সমস্যাৰ পৰা ওলাব পাৰিব। গতিকে সমাজত মিলি চলিব, যিকোনো বাদ বিবাদৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব, নিজৰ বাণী সংযম কৰি নিজৰ খঙক নিয়ন্ত্ৰণ কৰি চলিব। বাদ বাকী চাবলৈ গ'লে আপোনাৰ সমস্যাবোৰ আঁতৰি যাব লাহে লাহে, আৰু শেষলৈ মাহটো আপোনাৰ শুভই হোৱা দেখা যাব। বন্ধু বান্ধৱীসকল, এয়াই আছিল মকৰ ৰাশিৰ লোকসকলৰ সম্পূৰ্ণ ভাগ্যফলৰ ফেব্ৰুৱাৰী মাহৰ 31তম সাৰাংশ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।